অকলে অকলে কেনেকৈ থাকিম তই ফেক্টৰী আৰু ঘৰ এই সকলোবিলাক তোৰ নামতে লিখি দিছো তই সকলোবিলাক চাবি চাবি মোৰ সংসাৰখন মোক কথা দে কথা দে যিকোনো মুহূৰ্তত কিবা বিপদ হলে মোৰ সংসাৰখন ৰক্ষা কৰিম ৰুদ্ৰ গোটেই ভৱিষ্যতটোকে সঞ্জাইতো সাগৰ মা কান্দোতে কান্দোতে মোৰ উশাহ শেষ হৈ আহিছে তইও কান্দি আৰু মোক দুখ নিদিবি সাগৰ মোৰ এটা কাম কৰি দে সাগৰ মোৰ জীৱনত ইমান কষ্ট দিয়া মানুহবোৰক তই দুগুণ কষ্ট দে সাগৰ দুগুণ কষ্ট দে ধ্বংস কৰি পেলাই সিহঁতক দুৰ্য ধ্বংস কৰি পেলাই সাগৰ মই তোমাৰ কথা ৰাখিম মা মই তোমাৰ কথা ৰাখিম কাৰণে তুমি ইমান কান্দিলা ইমান কষ্ট খালা সিহঁতৰ জীৱনলৈ মই ধ্বংস মাতি আনি নিষেধ কৰি পেলাম সিহঁতক এই সাগৰে তোমাৰ ওচৰত কথা দিলো মা কথা দিলো সিহঁতে অলপতে খং কৰি থাকে বুজিছে মোৰ ওপৰত ৰুদ্ৰৰ ওপৰত এইখন ঘৰ যে ৰুদ্ৰৰ কথা মতে চলে এই কথা সিহঁতে হজম নকৰে এই হজমটো নকৰিব দিয়কচোন এই যিমান যি হলেও সেই ৰুদ্ৰ ককাইদেউ বাহিৰৰ মানুহহে আৰু বাহিৰৰ মানুহ হলেও যে ৰুদ্ৰই এখন ঘৰ আৰু সিহঁতক চোৱা চিতা কৰিছে এই কথা সিহঁতে নুবুজে আৰু নুবুজে বাবে খং কৰে সেই কথাটো আকৌ সিহঁতক আপুনি বুজাইও দিব নোৱাৰে নহয় কেনেকৈনো কওঁ কোনখন মুখেৰেনো বুজাই দিওঁ যে সিহঁতৰ দেউতাকে চালা বাসন্দ তই সেই ইয়াত সোমাই আছ বাহনে নবনাবি আৰু যিটো সময়ত ফেক্টৰীত কাম চলি থাকে তই সেই ঘৰৰ ভিতৰত সোমাই যাব আচলতে ৰুদ্ৰই ঠিক গুণগাতৰ মানুহ ভালদৰে জনা আছে মাহী আনক চিকুনি কোট কথা লগাই ইয়াৰ কাম এই ককাইদেউ যে কি কথাবিলাক কয় মই বাৰু কাৰোবাক কোট কথা লগাব পাৰো নে খুব বেছি অলপ চিকুনি ফেক্টৰী লৈ যা তাত বহু হিচাপ পত্ৰ বাকী আছে সেইবোৰ কোনে কৰিব তোৰ বাপেৰে দেখিলে দাদা এই চিধাই গৈ মোৰ বাপেকক ধৰি লাগে আজি যদি মোৰ বাপেক জীয়াই থাকিলেহেঁতেন তেনেহলে এনেদৰে চিকুটিবলৈ মই মানুহ বিচাৰি থাকিব তেওঁলোকে চিকুটি একেবাৰে বিষ তলাই দিলো লোকক খামুচিছিল আৰু সেই খামুচটোৱে মোৰ বাবে হৈ আহিল চিকুট এই চব বস্তুৰে তাই ষ্টৰি থাকে নহয় এই ককাইদেউ অলপ বুজিব লাগে ইয়াক কিন্তু বেছি দিন নাৰাখিম মাহী ই বিৰাট ফাঁকি মাছ চালা তেওঁ এনেই বাহিৰ কৰি নিদিবা তেওঁ আমাৰ পুৰণি মানুহ এখেতৰ দিনৰ পৰা ফেক্টৰীত কাম কৰি আছে সেইকাৰণে ইমান দিন ক্ষমা কৰি নিছো নহলে ইয়াৰ কাৰণে মানুহক মই ঘৰত কাৰো মাত বোল শুনা নাই কোনো নাই নেকি নাই ৰাতিপুৱাই ওলাই গৈছে ভাত খাই গৈছে নে নাই খোৱা কিয় সিহঁতৰ বৰ খং উঠিবলগীয়া আকৌ কি গ'ল মাজনী টকা 500 খুজিছিল অ। কৰবাত জানো পাৰ্টি দিব লাগে আৰু মই ইয়াতে? নিদিলো। তাক ফুৰিবলৈ টকা লাগে মই নিদিলো এতিয়া খঙতে ভৰ ভৰাই ওলাই গৈছে কিহৰ খং সিহঁতটো মুনি দুৰ্বাসা নহয় যে খং উঠিব গালি পাৰিব হাত দিব সকলো ভস্ম হৈ যাব সিহঁতক বুজাই দিব লাগিছিল সিহঁতে এতিয়া প্ৰশ্ন কৰিবলৈ শিকক
এতিয়া কষ্ট কৰিলে হালি কৰিব হাত দিব সকলো ভস্ম হৈ যাব সিহঁতক বুজাই দিব লাগিছিল সিহঁতে এতিয়া কষ্ট কৰিবলৈ শিকক এতিয়া কষ্ট কৰিলেহে আমাৰ ভৱিষ্যতবোৰ উন্নত হ'ব তুমিতো জানাই সিহঁতক জানো কিবা কথা বুজাই লাভ আছে কিন্তু নুবুজিলেতো সিহঁতৰ ক্ষতি বেছি হ'ব সিহঁত পঢ়ি শুনি শিক্ষিত হ'ব লাগিব সিহঁতক লৈ আমি গৌৰৱ কৰিব পাৰিব লাগিব তুমি সপোন দেখিছা ইমান দিনেতো সিহঁতক লৈ সপোন দেখি আহিছো মইতো এটা ফোকলা মানুহহে যাৰ অন্তৰত সোমাই আছে আকাশ আৰু ৰীমা নামৰ এহাল ল'ৰা ছোৱালী সিহঁতৰ মৰম সিহঁতৰ ভাল পোৱা সিহঁতৰ সপোন কিন্তু মোৰ মাজতে কি ভাবে জানা নাই ইহঁতৰ যে কিবা এটা হৈছে বেমাৰ লাগিছে ইহঁতৰ অইন বেমাৰ একো নাই এই যে আজিকালি কলেজীয়া ল'ৰা ছোৱালীবিলাকৰ গাত লাগে এই তোমাৰ লাভ ষ্টৰী আৰু মাউকে ভাত খাতে হৈ পৰিছে কিয় বেয়া কাম হাতি আমি কি বিচাৰ দিবে কোনো অৱস্থা নাই কোন হয় আপনি কোন নহয় লিখন হবে এটা কোনটা বিচাৰ দিলে জামাৰ দল কৰে সন্তানৰ আপোনাৰ বহুৱালে দেউতাৰ সমস্ত ঘৰৰ সমস্ত দায়িত্ব চিৰদিনৰ চকু দিলে দেউতা মৰাৰ পিছত আৰু তাক কোনে পায় মাক মূৰত পঠাই মেলি মূৰৰ ওপৰত উঠি যাইছো মই কিন্তু নুবুজো অসহ্য লাগি গৈছে মোৰ কিবা কৰিব পৰা হলে এনে ভুল কৰা নাথাকিলেও হয় মাৰ চাপৰ্ট থকা নথকা হলে মই কেতিয়া যাব লাগিব মই কিন্তু মোটামুটি এনেকৈ নাভাবো মই ভাবো তোমালোকৰ বাবে যথেষ্ট চিন্তা কৰে তেওঁ তোমালোকক ভাল মানুহ হিচাপে গঢ় দিবলৈ যথেষ্ট কষ্ট কৰিছে বাহ সেইখন ঘৰত তুমি পোৱালি হৈ যোৱা নাই দুজনৰ পক্ষ ল'বলৈ আৰম্ভ কৰিলা নহয় মানুহটোৰ যেতি মুহিৰ শক্তি আছে মানুহে দেখাৰ লগে লগে পতিয়ে যায় তোমাৰ কি কৰিম তোমাৰ তাৰমানে মোৰ বেকাৰ হৈ থকা ল'ৰা নহয় মইতো তোমাক আগতে কৈছো আকা এনেদৰে বিকাশ হৈ নাথাকি নিজৰ ফেক্টৰীতে লাগা তেতিয়া সৰুতে তাক ক'ব পাৰিম যে তুমি ফেক্টৰীৰ মালিক মালিক নহয় মই গোলাম হয় মই গোলাম ফেক্টৰী পৰিণুক্তদাৰ কাৰণে গোলামী থাকিব লাগিছে ঘৰত গোলামী কৰিবই বাহিৰতো গোলামী নহয় মই চাকৰি কৰি কাৰো পৰা দুটা কৰি এটা নগৈ নিজৰ ভৰিৰ পৰা থিয় হ'ব যি কৰিম বুলি আহিছা তেতিয়াহে কৰা মই কিন্তু ঘৰত এনেদৰে থাকি দি চলিব নোৱাৰো তাকে তোমাৰ জুৰি কেতিয়াবা পুলিচ অফিচাৰ আৰু চিধা চাকৰি পাই যাব নহয় জানানে সোনকালে কিবা এটা নকৰা কিয় ইণ্টাৰভিউ দিয়ে আছো এতিয়া চাকৰি দিব লাগিব কি কৰিম কোৱা সৰু ছোৱালী নহয় বাবেতো চিন্তা বেছি হয় ই আকাশে খালে নাই
নাই খোৱা নিজৰ ৰুমতে টিভি চাই আছে ইহঁতক মই ইমান দিন কৈছো যে এনি টাইম টিভি চাই নাথাকিবি আৰু ভণ্টিকো কিমান দিন কৈছো যে সন্ধিয়াৰ 6 বজালৈকে একে ঘৰত সোমাবি নাই ইহঁত যিমানে ডাঙৰ হৈ আহিছে সিমানে অবাধ্য হৈ গৈ আছে সেইকাৰণেই কৈছো তুমি সিহঁতৰ কথা চিন্তা কৰিবলৈ এৰা অলপ নিজৰ কথা ভাবা এইবিলাকৰ কোনো প্ৰয়োজন নাই আহি প্ৰথমে ভাই মানি আহক থিতাপি লওক ইহঁতৰ ভাল মানেতো মোৰো ভাল হ'লেও একেবাৰে নিজৰ বুলিবলৈতো এজনী লাগে নাই নাই ইহঁতৰ বাহিৰে আৰু মোক কোন নালাগে বিৰাট ভোক লাগিছে ভাত দিয়া না ভাত দেখোন ভাবিয়ে থৈছো তোৰ কাৰণেহে ৰৈ আছিলো মই কিন্তু কাৰো কাৰণে ৰাখিব নোৱাৰো দেই মই আহিলোহে ইমান দেৰি কিয় টিউচনতে দেৰি হ'ল টিউচনলৈ মই ফোন কৰিছো তই বোলে আমি টিউচনেই যোৱা নাই নহয় মানে দিনক দিনে দহন নামে গৈ আছ নহয় মইতো কৈছিলো নে নাই যে সন্ধিয়াৰ 6 বজালৈকে ঘৰত সোমাবি কৈছিলো নে নাই কৈছিলা তেন্তে ইমান দেৰি কিয় ক'ত গৈছিলি কাক সুধি গৈছিলি তোক সুধি গৈছিল আৰে তোক যদি সুধিছিলি তই তাইক মানা কৰিব নোৱাৰিলি আৰু ৰাতি 9 বজাত ক'ত কি ভাল কাম চলে সেইটোতো তই কিয় জানিব লাগে জানিব লাগিব কাৰণ ৰুদ্ৰে নজনাকৈ এখন ঘৰত কোনো কাম হোৱা নাই আমি আমাৰ একো গৰম কৰা নাই নহয় আমাৰ এটা জীৱন আছে নিজৰ বিষয় সুধি আছে নিজৰ ভালদৰে চিন্তা কৰিব পৰা ক্ষমতা আমাৰ আছে একো নাই তহঁতৰ এইবিলাক তহঁতৰ অভিমান নিজকে বহুত চালাক বুলি ভাব নহয় ইফালৰ পৰা সামান্য যদি খালে মা বুলি চিঞৰি উঠ হস্তক্ষেপ নকৰিবি দাদা কাৰণ তহঁত সৰু হৈ আছ তহঁতৰ এই মগজুবিলাক সৰু হৈ আছে আৰু এই সৰু সৰু মগজুবিলাকৰ দৰবোৰ ইমানেই ডাঙৰ যে সাধাৰণ চিন্তাবিলাক সহজেই সোমাব পাৰে তাৰ মানে এইখন ঘৰতো আমি গোলামী হৈ চলিব লাগিব চলিব লাগিব তই যি কওঁ আমি তাক মানিব লাগিব মানিব লাগিব যদি মই কওঁ নামানো যদি তই নামান তেন্তে মই তোক মনাই দিম তোৰ চাগে মনত নাই সৰুতে তোক গাড়ীৰ আগৰ পৰা বচাবলৈ এই হাতৰ ওপৰে গাড়ী চকা পাৰ হৈ যাব দিছো আৰু তেতিয়াৰে পৰা মোৰ এই হাতখন বন্ধু আৰু অকামিলা আৰু তেতিয়াৰে পৰা মোৰ এই হাতখন সাঁচি ৰাখিছো কিয় জান কোনোবাই যদি আমাৰ এই সপোনৰ ঘৰখনত এটা সাধাৰণ ভ্ৰমণৰ চেকা লগাই তাৰ ওপৰত প্ৰথমে মোৰ এই ধুনীয়া হাতখন পৰি এনেকৈ ইমান মাৰি তাত পিছলৈ ওলোটাই প্ৰশ্ন কৰিবলৈ পাহৰি যায় মোৰ কথা অবাধ্য হ'বলৈ পাহৰি যায় সেইকাৰণে কৈছো মোৰ এই ধুনীয়া হাতখন ধুনীয়া হৈ থাকিব দে ইয়াক উচতাই নিজৰ বিপদ নিজে চপাই নলবি দাদা ভাতকেইটা খাই ল'বি যা এইখন ঘৰতনো কি বুলি ভাত খা ইমান কথা শুনি ভাত খাব পাৰি নেকি তই আকৌ ভাতৰ থালিখন কিয় লৈ আহিলি এইখন গোলামে ভাত খাবলৈ দিব মানে কৈছো এই জন্য ধৰি কৰ আমি বড় কোন তাই না জানো কিন্তু আমার সারা তুই জানো সাগর কুমার সার না সার কিমান হারাবি তাই না জানো পুলিশৰ পোষ্ট ক্ৰিমিনেলিষ্ট ধৰে এবাৰ গৈ চাই আহিবি এক নম্বৰ লিখা আছে সাগৰ সৰৰ নাম আজিলৈকে কোনো পুলিচৰ হিম্মত হোৱা নাই চাৰাৰ হাত তুলিবলৈ তোৰ মালিকিৰি বিক্ৰী কৰিবলৈ তাৰে এজন গ্ৰাহক ঠিক কৰিছে ইমান উচ্চ গুণৰ কথা নকবি ইমান উচ্চ গুণৰ কথা কোৱা মানুহক আমাৰ চাই কেতিয়াও ক্ষমা নকৰে
কিয় হা জবক চিঞৰি চিঞৰি মাতিব নাপায় নিজে চাওকচোন ছাৰ ইয়াক কিমান কৈ বুজালো তথাপি এই দলীয় ধৰি নাপায় বিয়া কৰাইছো বিয়া কৰাইছ যদি কৰাইছ এই দলিলখনত চহী কৰ বেচা যে তোৰ হাতৰি পত্নীজনীৰ ৰঙা কপালখন উকা নকৰিবি চহী কৰ লাভ লোকচানৰ কথা মই চিন্তা কৰিম তই মাত্ৰ চহী কৰ কিন্তু তই নাথাকিলেতো পাৰিবি মই কৈছো তই নাথাকিলে কিমান মানুহৰ জীৱন নাশ কৰিলে তাৰ কোনো হিচাপ নাই ছাৰ আৰু মই কিমান তাৰ কোনো হিচাপ নাই মুখত আৰু বেছিকৈ শেষ হোৱাৰ আগতে মই মোৰ আচল কামটো কৰিব লাগিব কি কাম ছাৰ যিটো কাম কৰিবৰ বাবে মই জীয়াই আছো যিটো কাম কৰা নহ'ল বাবে মোৰ মা মৰি থাকিল আৰু যিটো কাম কৰিম বুলি মই মোৰ মাক কথা দিছো সদায় সদায় সপোনত আহি মায়ে মোক উঠাই জানো কষ্ট কৰে বাবু তই কামটো কিয় কৰা নাই মই শান্তিত